নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম যে অসম পুলিচত এপ্লাই কৰোঁতে অনলাইন এপ্লাই কৰোঁতে কি ডকুমেণ্টছ আপলোড কৰিব লাগিব আৰু কোনখন আপলোড কৰাটো বাধ্যতামূলক আৰু কোনখন আপলোড কৰাটো বাধ্যতামূলক নহয়। প্ৰথমতে আপোনালোকে চাব পাৰে ইয়াতে পাছপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ থকাটো বাধ্যতামূলক, কাৰণ পাছপোৰ্ট সাইজ নহ'লে আপোনালোকৰ যিটো এডমিটটো নোলাব। দ্বিতীয়তে ইয়াতে লাগিব যে আপোনাৰ হাইষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন, যেনেদৰে আপোনাৰ যদি 12 পাছ তেনেহ'লে 12 পাছৰ যিটো পষ্টত এপ্লাই কৰিব খোজে সেইটো যদি আপোনালোকৰ হাইষ্ট ডিগ্ৰী যদি 12 পাছ লাগে তেনেহ'লে 12 পাছৰ আপোনাৰ মাৰ্কশ্বিট লাগিব, লগতে আপোনাৰ যিটো এডমিট কাৰ্ড লাগিব, তাৰপিছত আপোনাৰ লাগিব পাছ চাৰ্টিফিকেটটো। তাৰপিছত আপোনাক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যদি আপুনি বনাই লোৱা নাই তেনেহ'লে আপুনি শীঘ্ৰে বনাই ল'ব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ বনাওঁতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক লাগিব আপোনাৰ ফোন নম্বৰৰ লগত, OTP আহিব, OTP দিলে আৰু পে'মেণ্ট কৰিলে এমপ্লয়মেণ্ট এক্সচেঞ্জ পাই যাব। যাৰ আছে এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপলোড কৰিব লাগিব, নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো নাম্বাৰ থাকে নাম্বাৰটো তাতে ফিল আপ কৰিব লাগিব। আৰু আধাৰ কাৰ্ড বা ভোটাৰ ID বা পেন কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ দিব লাগিব, মানে ফটো আইডেণ্টিটি থকা যিকোনো এটা ফটো আইডেণ্টিটি আৰু আপোনাৰ ডেট অফ বাৰ্থ থকা যিকোনো এটা ডকুমেণ্ট আপলোড কৰিব লাগিব। গভৰ্ণমেণ্টৰ যিটো এপ্ৰুভড এটা ID প্ৰুফ লাগিব, লগতে এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা 10th ক্লাছৰ এডমিট কাৰ্ডটো লাগিব, বা আপোনাৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড হ'লেও চলি যাব। গতিকে বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে আৰু ID প্ৰুফৰ কাৰণে আপুনি আধাৰ কাৰ্ড এটা ইউজ কৰিব পাৰে, আৰু 10th মাৰ্কশ্বিট বা এডমিট কাৰ্ড সেইটো ইউজ কৰিব পাৰে। এইটো এজ প্ৰুফ আৰু ID প্ৰুফ আপোনাৰ এই দুটা দি হৈ যায়। এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড ইউজ কৰিব পাৰে এগেইন, আৰু ভোটাৰ ID ইউজ কৰিব পাৰে। ভোটাৰ ID ইউজ কৰিলে আপোনাৰ কি হ'ব, ভোটাৰ IDত ভালকৈ এড্ৰেছটো দিয়া নাথাকে। ভোটাৰ ID ইউজ কৰিলেও একো প্ৰব্লেম নাই, যাৰ আধাৰ কাৰ্ড ভোটাৰ ID আছে ভোটাৰ ID ইউজ কৰিব পাৰে, আৰু যাৰ ভোটাৰ ID নাই আধাৰ কাৰ্ড ইউজ কৰিলেও হৈ যাব। আৰু কাষ্ট চাৰ্টিফিকেটটো সকলোৰ কাৰণে নহয়, কাৰণ জেনেৰেল কেণ্ডিডেটৰ কাৰণে কাষ্ট চাৰ্টিফিকেট নাথাকে, সেইকাৰণে জেনেৰেল কেণ্ডিডেটৰ কাষ্ট চাৰ্টিফিকেট নিদিলেও চলিব। আৰু বাকী ST SC OBC যিটো কাষ্ট চাৰ্টিফিকেট সেইটো দিলেও চলিব, আৰু কাষ্ট চাৰ্টিফিকেট যদি অহা নাই তেনেহ'লে আপোনাৰ যিটো ফিজিকেল কাষ্ট চাৰ্টিফিকেট সেইটো দিলেও চলিব। বাকী এক্সট্ৰা যিবোৰ চাৰ্টিফিকেট আছে, যেনেদৰে NCC চাৰ্টিফিকেট, NCC চাৰ্টিফিকেটৰ কাৰণে আপুনি এক্সট্ৰা মাৰ্ক পাব। যেনেদৰে আপুনি আছাম পুলিচৰ AB আৰু EBৰ কাৰণে আপোনালোকে NCC চাৰ্টিফিকেটটো ইউজ কৰিব পাৰে, কাৰণ NCC যিটো C চাৰ্টিফিকেট আছে, NCC C চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে পাব 5 মাৰ্কছ, B চাৰ্টিফিকেটৰ কাৰণে 3 মাৰ্কছ, আৰু NCC A চাৰ্টিফিকেটৰ কাৰণে আপুনি পাব 2 মাৰ্কছ। এনেদৰে মাৰ্কছ স্কিমটো দিয়া হয়। বাকী ড্ৰাইভিং লাইচেঞ্চটো লাগে আপোনালোকৰ অসম পুলিচৰ যিটো ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে, সেইটো ড্ৰাইভিং লাইচেঞ্চটো বাধ্যতামূলক আপোনাৰ, যদি আপোনালোকে কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিব খোজে। লগতে গ্ৰেড 4ৰ কাৰণে স্কিল ছেক্টৰ স্কিল চাৰ্টিফিকেট লাগিব, মানে ITI বা যিটো ট্ৰেডৰ কাৰণে আপুনি এপ্লাই কৰিব সেইটো চাৰ্টিফিকেট লাগিব। যেনেদৰে আপুনি যদি কুকিঙৰ কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনাৰ যিটো কুকিং চাৰ্টিফিকেট আছে, 6 মান্থ ডিপ্ল'মা চাৰ্টিফিকেট থাকে, সেইটো আপুনি আপলোড কৰিব লাগিব। আৰু এক্স ৰিলেক্সেশ্যনৰ কাৰণে আপোনালোকে কিছুমান চাৰ্টিফিকেট আপলোড কৰিব পাৰে, যেনেকৈ আপুনি VDP আপলোড কৰিব পাৰে, নহ'লে আপুনি হোমগাৰ্ডৰ যিটো চাৰ্টিফিকেট পোৱা যায় সেইটো চাৰ্টিফিকেট আপলোড কৰিব পাৰে। এইটো এক্স ৰিলেক্সেশ্যন 3 বছৰ পাব। যেনেদৰে আপুনি অসম পুলিচৰ যিটো AB আছে, ABৰ কাৰণে এজটো হয় 18ৰ পৰা আপোনালোকৰ 25 জেনেৰেলৰ কাৰণে। যদি আপোনালোকে এজ ৰিলেক্সেশ্যন ল'ব খোজে তেনেহ'লে আপোনালোকে VDP চাৰ্টিফিকেটটো আপলোড কৰি 3 বছৰ এজ ৰিলেক্সেশ্যন ল'ব পাৰিব। তো ইমানখিনি ডকুমেণ্ট যদি আপোনাৰ লগত থাকে তেনেহ'লে আপুনি অসম পুলিচৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব, নিজেই ঘৰত বহি এপ্লাই কৰিব পাৰিব। আৰু কেনেকৈ এপ্লাই কৰিব লাগে সেইটো লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ আপুনি চাই ল'ব পাৰিব। এক্সট্ৰাকৈ ভিডিঅ' একেলগে বনালে ভিডিঅ'টো অলপ দেৰি হ'ব। ভিডিঅ' যদি ইনফৰমেশ্যন লাগিছে তেনেহ'লে এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ'ত দেখাৰ বাবে ধন্যবাদ।